মাটি নাই তেতিয়াহ'লে প্ৰথম কাম হ'ল আমাৰ ভূমি আইন মতে তেওঁলোকক বেলেগ ঠাইত সংস্থাপন দিয়া। কিন্তু বিজেপি চৰকাৰে এতিয়া লগে লগে মানুহৰ ঘৰ ভাঙি দিয়ে নে নিদিয়ে? দিছে নে নিদিছে? আপোনালোকে নিশ্চয় দেখিছে কাজিৰঙাত ভাঙি দিছে, বৰষুণত ভাঙি দিছে, দিছে নে নাই? ধুবুৰীৰ বিভিন্ন ঠাইত ভাঙি দিছে, দিছে নে নাই? তাৰমানে চৰকাৰে আইনমতে কাম কৰিছে জানো? চৰকাৰে আইনমতে কাম কৰিছে জানো? নাই কৰা, হয়নে নহয়? চৰকাৰে গুণ্ডাৰ নিচিনাকে কাম কৰিছে, হয়নে নহয়? মাফিয়াৰ নিচিনাকে কাম কৰিছে, হয়নে নহয়? মাফিয়া কাক কয়? যি প্ৰচলিত আইনমতে কাম নকৰি নিজৰ গাৰ জোৰেৰে নিয়ম সীমা ভাঙি যি মানুহে কাম কৰে তাকে মাফিয়া বুলি কয়, হয়নে নহয়? এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন মাফিয়া চৰকাৰত পৰিণত হৈছে নে নহয়? হৈছে নে নাই? আজি ইচ্ছা কৰিলে মাদ্ৰাছা ভাঙি দিছে নে নাই? মাদ্ৰাছা ভাঙি দিছে নে নাই? দিছে নে নাই? দিছে, হয়নে? হয়। আজি ধৰি লৈ গৈছে আমাৰ যুৱক এজনক, হঠাতে পুলিচে ধৰি লৈ গ'ল কিবা এটা কাৰণত। হয়, তোমালোকে কথা পাতিলে মিটিং ভাল নহ'ব, মনে মনে নাই। আকৌ এবাৰ কৈছো, এতিয়া আমাৰ ডেকা ল'ৰাবিলাকক ৰাতিয়ে পুলিচে উঠাই লৈ যায়, নিয়ে হয়নে? অকস্মাতে লৈ গ'ল, তাৰপিছত নিয়মটো হ'ল আইনমতে কি কৰিব লাগে, যদি কোনোবাই চুৰ কৰিছে, যদি ডকাইত কৰিছে, কিবা বেয়া কাম কৰিছে, তেতিয়াহ'লে তেওঁলোকক নি 24 ঘণ্টাৰ ভিতৰত কোৰ্টলৈ নিব লাগে, হয়নে? জাজে বিচাৰ কৰিব যে এই মানুহটোক জেল দিব লাগে নে এই মানুহটোক ফাঁচি দিব লাগে, হয়নে? নে এৰি দিব লাগে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি কৰিছে? হিমন্ত বিশ্ব শৰ্মাৰ মাফিয়া হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাই আইনমতে কাম নকৰাটো হয়নে নহয়? হয়। গতিকে এই চৰকাৰক আমি শান্তিত থাকিবলৈ দিব নালাগিব, হয়নে নহয়? সেইকাৰণে 2024 চনত যদি সঁচাকে আপোনালোকে নৰেন্দ্ৰ মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক শিক্ষা দিব খুজিছে আৰু যদি সঁচাকে এই চৰকাৰক ভাঙি দিব খুজিছে, তেতিয়াহ'লে প্ৰথম কথাটো হ'ল 2024 চনৰ নিৰ্বাচনত আপোনালোকে ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়াক ভোটদান কৰিব লাগে। কৰিবনে নাই? কৰিবনে? কৰিবনে নাই? কৰিবনে নাই? কৰিব? আজি আমি দেখিছো উজনি অসমত মই যোৱা এমাহ ধৰি মই যোৰহাট, ডিব্ৰুগড়, যোৱা এমাহ ধৰি আমি দেখিছো যে মই যেতিয়া উজনি অসমত যোৰহাটত যেতিয়া কাম কৰি আছিলো গৌৰৱ গগৈৰ কাৰণে, গৌৰৱ গগৈ জানেনে? নামটো জানেনে? আমি দেখিছো যে উজনি অসমৰ সব খিলঞ্জীয়া মানুহবিলাকে, যিমান খিলঞ্জীয়া মানুহ আছে, চবে একেলগতে কৈছে যে বিজেপিৰ গুণ্ডাগিৰি বাঢ়িছে, এবাৰ বিজেপিক আমি ভোট দিলো, এবাৰ আমি গৌৰৱ গগৈক ভোট দিম। মই একদম ডাঠি কৈছো, মই বুকু ফিন্দাই কৈছো, যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ জিকিলে, ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ লুৰিণজ্যোতি গগৈ জিকিলে। উজনি অসমৰ চব খিলঞ্জীয়া অসমীয়া মানুহে কৈছে যে বিজেপি গুণ্ডাৰ পাৰ্টি, বিজেপি মাফিয়াৰ পাৰ্টি, বিজেপি সাম্প্ৰদায়িক দল, বিজেপিয়ে বস্তুৰ দাম বঢ়াইছে, বিজেপিয়ে দেশৰ সকলো সম্পত্তি বিক্ৰী কৰি দিছে। গতিকে গৌৰৱ গগৈক জিকোৱাৰ সিদ্ধান্ত লৈছে। ধুবুৰীৰ মানুহে ৰকিবুল হুছেইনক জিকাবনে নিজিকায়? ৰকিবুল হুছেইন ডাঙৰীয়া জিকিবনে নিজিকায়? মহিলাসকলে হাত টঙা নাই, কিয় অৰুণোদয় নেপাম বুলি ভাবিছে নেকি? মহিলাসকলে অৰুণোদয় নেপাম বুলি ভাবিছে নেকি? এটা কথা মই আপোনালোকক কৈ দিছো, যেতিয়া যোৰহাটত হিমন্ত বিশ্ব শৰ্মাই ভয় খালে যে যোৰহাটত মানুহে বিজেপিক ভোট দিয়া নাই, আপোনালোকে কথা নাপাতিব, মোক শান্তিৰে কথা কবলৈ দিলে ধুনীয়াকে কওক, আৰু নহলে ফাং ফুং কৰি গুচি যাম, বুজিছে নে? আপুনি শান্তিৰে কবলৈ দিয়ে চিঞৰি নাথাকে দেই। 2 নম্বৰ কথাটো হ'ল স্বৰ্গীয় ৰায়, 2 নম্বৰ কথাটো হ'ল স্বৰ্গীয় ৰায়, যোৰহাটৰ মানুহে যেনেকৈ পঢ়ুৱাবৰ কাৰণে সিদ্ধান্ত হ'ল, ডিব্ৰুগড়ৰ মানুহে যেনেকৈ পঢ়ুৱাবৰ
কাৰণে সিদ্ধান্ত লয়। তাৰপিছত যেতিয়া মই কৰিমগঞ্জলৈ গলো বৰাক উপত্যকা, আমি উঠাইছো তাত হাফিজ ৰচিদ আহমেদ চৌধুৰীক আমি সকলো পাৰ্টিৰ পৰা অপজিশ্যনৰ পৰা উঠাইছো, বিৰোধী পক্ষ। হাফিজ ৰচিদ আহমেদ চৌধুৰীৰ কাৰণে যেতিয়া কৰিমগঞ্জত মই 3 দিন আছো, 3 দিন থাকোঁতে দেখিছো যে গোটেই কৰিমগঞ্জৰ সংখ্যালঘু ৰাইজে, মুছলমান ৰাইজে AIDFৰ যদি কৰবাত গাড়ী দেখে খেদি খেদি দৌৰাই। কৰিমগঞ্জত যেতিয়া দেখিলো কৰিমউদ্দিন বৰভূঞা নামৰ মানুহজনে যেতিয়া ভোট বিচাৰি গৈছিলে, বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া ভোট বিচাৰি গৈছিলে, হাজাৰ হাজাৰ মুছলমান মানুহে কৈছে যে কৰিমউদ্দিন বৰভূঞা কবে, বদৰুদ্দিন আজমল কবে। আপোনালোকে গম পায়নে? একদম কৰিমগঞ্জৰ পৰা এইবাৰ বদৰুদ্দিন আজমলৰ পাৰ্টি আমাৰ চাচাৰ পাৰ্টিটোক তাৰ পৰা চাফা কৰি দিয়া। আপোনালোকে যদি খবৰ ৰাখিছে তেতিয়াহ'লে গম পাব যে এইবাৰ নগাঁৱত মই নিজে কেম্পেইনিঙত আছিলো 3 দিন প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কাৰণে। নগাঁৱত হাজাৰ হাজাৰ মানুহে একেলগতে শপত লৈছে, শপত খাইছে, সংকল্প লৈছে। কি বুলি? যে আমি AIDFক ভোট নিদিওঁ, AIDF হল গাদ্দাৰ বিলাকৰ পাৰ্টি, AIDFক আমি এইবাৰ পৰাজিত কৰিম আৰু এইবাৰ আমি বিৰোধী ঐক্য মঞ্চ বা ইণ্ডিয়া বা কংগ্ৰেছৰ পাৰ্টিক জয়ী কৰিম। নগাঁৱত যি সিদ্ধান্ত লৈছে, কৰিমগঞ্জত যি সিদ্ধান্ত লৈছে, যোৰহাটৰ মানুহে যি সিদ্ধান্ত লৈছে, ডিব্ৰুগড়ৰ মানুহে যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত ধুবুৰীৰ মানুহে ল'ব নে নলয়? ল'ব নে নলয়? ধুবুৰীৰ মানুহে ইণ্ডিয়া মৰ্চাত ভোট দিব নে নিদিয়ে? ধুবুৰীৰ মানুহে ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিব নে নিদিয়ে? সঁচাকে দিবনে? দিবনে নিদিয়ে? সঁচাকে দিব? দিব। আপোনালোকে চাওক, কিয় আমি বিজেপিক পছন্দ কৰো, কিয় আমি AIDFক ভোট দিব নালাগে। আপোনালোকে আগতে আমি 1 কিলো নিমখ কিনি খাইছিলো 3 টকা দাম, হয়নে? এতিয়া 1 কিলো পেকেট নিমখৰ দাম 30 টকা। কেই টকা? 1 কিলো নিমখৰ দাম আছিলে কিমান? এতিয়া হল কিমান? 30 টকা। দাম বাঢ়িলে কিমান? কাৰ দিনত? কিন্তু কি বুলি কৈছিলে আমাক কি বুলি গেৰাণ্টি দিছিলে? মেহেংগা হটাएंगे, মূল্য বৃদ্ধি ৰোধ কৰিম বুলি কৈছিলে নে নাই? কৈছিলে নে নাই? কৈছিলে। কিন্তু দাম 3 টকাৰ পৰা 27 টকা বঢ়ালে। পৃথিৱীত বস্তুৰ দাম ইমান বাঢ়ে নেকি? এতিয়াও নাবাঢ়ে। মানে এটা মুৰ্গীৰ দাম আছিলে, মুৰ্গীৰ কণীৰ দাম আছিলে, মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা। এতিয়া সেই মুৰ্গীৰ দাম, ডিমৰ দাম 8 টকাৰ পৰা 10 টকা। হয়নে নহয়? হয়নে নহয়? এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 410 টকা। নৰেন্দ্ৰ মোদী কি কয়, নৰেন্দ্ৰ মোদী অহাৰ আগতে আমাৰ মনমোহন সিং ডাঙৰীয়াৰ দিনত এটা গেছ চিলিণ্ডাৰৰ দাম আছিলে 410 টকা। আৰু নৰেন্দ্ৰ মোদীয়ে এই গেছ চিলিণ্ডাৰৰ দাম কৰিলে 1152 টকা। কিমান কৰিলে? 1152 টকা। হয়নে? 1 কেজি মচুৰ দাইল কিনি খাইছিলো 45 টকাৰ পৰা 47 টকাৰ ভিতৰত। আৰু মোদীয়ে এতিয়া আহি 1 কেজি মচুৰ দাইলৰ দাম কৰিলে 110 টকা। হয়নে নহয়? দাম বঢ়ালে কোনে? দাম বঢ়ালে কোনে? দাম বঢ়ালে কোনে? কিন্তু দাম বঢ়োৱাৰ পাছতো যদি কোনোবাই কয় যে আপোনালোকে বহুত দাম বঢ়াইছে, আপোনালোকৰ চৰকাৰে বেয়া কাম কৰিছে, লগে লগে যিজন মানুহে প্ৰতিবাদ কৰে তেওঁক জেলত পঠিয়াই দিয়ে। হয়নে নহয়? মাত পাতিলে জেলত দিয়ে নে নিদিয়ে? মই কিমানবাৰ জেলত গলো জানে? বিজেপি চৰকাৰৰ দিনত মই 16 বাৰ জেলত গৈছো। 16 জানেনে? মই যেতিয়া কৈছিলো যে কাজিৰঙাত উচ্ছেদ কৰিছে, এইটো অন্যায়। কাজিৰঙাৰ মানুহৰ 1965 চনৰ ম্যাদী পট্টা আছে, মাটিৰ ম্যাদী পট্টা আছে। 1965 চনৰ মাটিৰ ম্যাদী পট্টা থাকিলে তেওঁলোক বিদেশী হব নেকি? হব নেকি? 1971 চনৰ পাছত আহিলে বিদেশী, হয়নে নহয়? যদি 1965 চনৰ ম্যাদী পট্টা আছে, তাৰমানে ম্যাদী পট্টা আছে মানে তাৰো বহুত আগতে আহিছে তেওঁলোক, তেতিয়া ম্যাদী পট্টা পাব, হয়নে নহয়? 1965 চনত ম্যাদী পট্টা থকা কাজিৰঙাৰ মানুহবিলাকক তেতিয়া উচ্ছেদ কৰিছিলে, আন কোনো যোৱা নাছিল। মই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
খবৰ জানেনে আপোনালোকে? মোক তেতিয়া গুলিয়াই দিছে। মই নিয়ম মতে গৈছিলো, মই কোনো বেআইনী কাম কৰিবলৈ যোৱা নাছিলো, মই মুছলমানক সহায় কৰিবলৈ যোৱা নাছিলো, মই মিয়া মানুহক সহায় কৰিবলৈ যোৱা নাছিলো, মই কোনো বিদেশীক সহায় কৰিবলৈ যোৱা নাছিলো। মই 1965 চনত ম্যাদী পট্টা থকা অসমৰ খেতিয়কক সহায় কৰিবলৈ গৈছিলো। আৰু যেতিয়া মই নিয়ম অনুসৰি মানুহক সহায় কৰিবলৈ গৈছিলো তেতিয়া মোলৈ গুলিয়াই দিছিলে। মই যেনে তেনে বাচিলো। মোৰ কাষতে থকা দুজন মানুহ মৰিল, দুজন মানুহ শ্বহীদ হ'ল আৰু মোক ছমাহৰ কাৰণে জেললৈ পঠিয়ালে। এইটো হ'ল বিজেপিৰ অত্যাচাৰ। তাৰপিছত যেতিয়া কেব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট বাংলাদেশৰ পৰা হিন্দু মানুহ ইয়ালৈ আনিম বুলি যেতিয়া আইন আনিলে, তাৰ যেতিয়া বিৰোধিতা কৰিলো, কোনো কেছ নথকাকে মোক NSA নেশ্যনেল চিকিউৰিটি এক্ট লগাই ডিব্ৰুগড়ত মোক ছমাহ জেলত ৰাখিছে। মনত আছে আপোনাৰ? তাৰপিছত যেতিয়া আহিলে, তাৰ বিৰুদ্ধে গোটেই অসমৰ মানুহে প্ৰতিবাদ কৰিলে, মোক ধৰি লৈ গ'ল। মোক ধৰি লৈ গৈ 1 বছৰ 8 মাহ জেলত ৰাখিলে। জানে আপোনালোকে? আৰু জেলৰ পৰাই মই তেতিয়া চহী কৰি দিলো যে মই ইলেকশ্যন খেলিম। মই জেলত থকা অৱস্থাতে মোক কোনেও নেদেখাকে শিৱসাগৰৰ মানুহে মোক জেলত ভোট দি জিকাই কৰিলে। এইকাৰণে যে বিজেপিয়ে বেয়া কাম কৰিছে, বিজেপিয়ে অন্যায় কৰিছে, বিজেপিয়ে মাফিয়াগিৰি কৰিছে, বিজেপিয়ে দাদাগিৰি কৰিছে। হয় নে নহয়? বিজেপিৰ দাদাগিৰি বাঢ়ি গৈছে নে নাই? হিমন্তৰ দাদাগিৰি বাঢ়ি গৈছে নে নাই? পীযুষ হাজৰিকাৰ দাদাগিৰি বাঢ়ি গৈছে নে নাই? অসম পুলিচৰ দাদাগিৰি বাঢ়ি গৈছে নে নাই? অসম পুলিচে অন্যায়ভাৱে মানুহ মাৰিছে নে নাই? হৈছে। আমি ইয়াৰ প্ৰতিবাদ কৰিব লাগে নে নালাগে? আৰু যদি প্ৰতিবাদ কৰিব লাগে, তেতিয়াহ'লে আটাইতকৈ বহৰীয়া প্ৰতিবাদটো হ'ল 2024 চনত বিজেপিৰ বিৰুদ্ধে একেলগতে আমি কংগ্ৰেছক ভোট দিব। দিবনে নিদিয়ে? দিবনে নিদিয়ে? দিবনে নিদিয়ে? শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে দেখিছে যে আজিকালি কথা ক'লেই লগে লগে জেল। কথাটো বাদেই দিয়ক, ফেচবুকত এটা বাক্য লিখিলেও জেল। হয়নে? তাৰমানে কি? আমাৰ দেশত গণতন্ত্ৰ ইহঁতি হত্যা কৰিছে। হয়নে? এটা খবৰ দিম দেই, 2024 চনত যদি বিজেপি এবাৰ যদি নিৰ্বাচনত জিকে, 2025 চনত RSSৰ জন্ম হোৱাৰ 100 বছৰ পূৰ হ'ব। আৰু RSS জন্ম হোৱাৰ 100 বছৰ পূৰ হোৱাৰ লগে লগে শতবৰ্ষত ভাৰতৰ সংবিধানখন বদলি কৰি তেওঁলোকে ভাৰতৰ গণতান্ত্ৰিক দেশখনক, ধৰ্ম নিৰপেক্ষ দেশখনক তেওঁলোকে হিন্দু ৰাষ্ট্ৰত পৰিণত কৰিব। খবৰটো পাইছেনে আপোনালোকে সকলোৱে? সঁচাকে পাইছেনে? সঁচাকে পাইছেনে নাই? পাইছেনে নাই? পাইছেনে? যদি সঁচাকে বুজি পাইছে আপোনালোকে, এটাও ভোট কোনো পক্ষে আপোনালোকে বিজেপিক নিদিব। দিব নেকি কোনোবাই? দিব নেকি কোনোবাই বিজেপি? দিব নেকি? আৰু বিজেপিৰ বন্ধু এজন আছে নহয়, জানে নে নাই? কি নাম? মামাৰ বন্ধু চাচাক চিনি পায় নে নাই? হয়নে নহয়? 2026 চনত আমি সিদ্ধান্ত লৈছো, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ, আমি 3 গগৈ উজনি অসমত ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। আৰু 2026 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম, তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চকীখনৰ লগত আৰু এখন চকী আমি তলা চাবিৰে বান্ধি দিম। এই চকীখন কাৰ হ'ব? কাৰ হ'ব? কাৰ হ'ব? কাৰ চকী? চাচাৰ চকীখন মামাৰ লগত এনেকে তলা চাবিৰে, হয়নে? তলা চাবিৰে এনেকে বান্ধি ব্ৰহ্মপুত্ৰত একেলগতে দলিয়াই দিম। দুইজনে গৈ বাংলাদেশ পাই যাব। এজনে বাংলাদেশৰ হিন্দুৰ লগত থাকিব, এজনে বাংলাদেশৰ মুছলমানৰ লগত। হ'বনে নাই? 26 চনত যদি সঁচাকে বিজেপি চৰকাৰ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে, 2024 চনৰ লোকসভা নিৰ্বাচনত আপোনালোকে ৰকিবুল হুছেইনক ভোট দিব লাগে। দিবনে নিদিয়ে? চবে হাত দঙা নাই। ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিবনে নিদিয়ে? চবৰ হাতখিনি চাম দে, দিছে নে নাই চাইছো। সকলোৱে কওকচোন, দিবনে নিদিয়ে? ভোট দিবনে নিদিয়ে?
লাগিছে সত্য ৰাইজ মই আপোনালোকক দুটা উদাহৰণ দি শেষ কৰি দিম দুটা উদাহৰণ এটা AIDF কেনেকে বিজেপিৰ এজেণ্ট চাব দেই অলপ 2 মিনিটত এইডোখৰ ৰাজনীতিয়ে যে কথা পাতি থাকক এইডোখৰ ৰাজনীতিয়ে যে কথা পাতি থাকক ইয়াত আমি ভাষণ দিবলৈ নিদিওঁ এতিয়া দুটা উদাহৰণ সৰু সৰু দুটা উদাহৰণ এক নম্বৰ এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচন হৈছিলে নে এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচনত আমি উঠাইছিলো ৰিপুন বৰা আৰু বিজেপিয়ে উঠাইছিলে প্ৰবীত্ৰ মাৰ্ঘেৰিটা মনত আছেনে সেই ইলেকশ্যনটোত কি কৰিলে জানে এদিন মই বিধানসভাত বহি আছো বিধানসভাতটো আপোনালোকে জানে চাগে যে বিধানসভাৰ আটাইতকৈ দমদাৰ MLA টো মই বুলি জানে না মই বহি থাকিলে হিমন্তই এনেকুৱা এনেকুৱা কৰি থাকে বুলি জানে নে নাই হে মামাৰ কলিজাখন কপি থাকে বুলি জানে নে নাই জানে তো মই বহি আছো বহি থাকোঁতে হঠাতে আহি মোৰ কাষত AIDFৰ এজন নেতা আৰু দালাল কৰিমুদ্দিন বৰভূঞা নামৰ মানুহজন মোৰ কাষত বহি নামটো শুনিছেনে হে সাজু বুলি কয় এক পৃথিৱীৰ 2 নম্বৰী মানুহ যদি আছে কেতিয়া আটাইতকৈ 2 নম্বৰী মই আজিলৈকে দেখা পাইছো হে সেই মানুহটো মোৰ কাষতে আহি বহিলে ক'লে অখিল দা বোলো কওকচোন বোলে এটা কথা ক'বৰ কাৰণে বোলো কওক বোলে আপুনি এটা সহায় কৰিব বোলো কওকচোন বোলে ৰাজ্যসভাৰ নিৰ্বাচনত আপুনি বিজেপিক ভোটটো দিব লাগে বোলো আপুনি বিজেপিৰ মানুহ নেকি বোলে নহয় আপুনি কথাটো বুজা নাই মোক কওকচোন কি বোলে মুছলমান মানুহে যদি বিজেপিক ভোট দিওঁ গম পালে আমাৰতো একদম ডিঙি কাটি দিব হা কিন্তু আপোনাক কোনেও সন্দেহ নকৰে আপুনি ইমান ডাঙৰ নেতা আপোনাক কোনেও সন্দেহ নকৰে গতিকে আপুনি ভোটটো যদি দিয়ে আমি আপোনাক 3 কোটিৰ পৰা 5 কোটি টকা দিম মই কি বুলি এনেকে চালো মোৰতো খংটো বেছি বুলি জানে লগে মানুহটো তাৰ পৰা উঠি পলাম মই একদম নিজৰ অভিজ্ঞতাৰ পৰা কৈছো একদম ব্যক্তিগত অভিজ্ঞতাৰ পৰা সেইকাৰণে মই আপোনালোকক খাটাংকে কওঁ বদৰুদ্দিন আজমল পাৰ্টি হ'ল বিজেপিৰ দালাল হয়নে নহয় AIDF হ'ল বিজেপিৰ দালাল AIDF হ'ল বিজেপিৰ দালাল হয়নে চবে মানিছে নে নাই কথাটো মানিছে 2 নম্বৰ উদাহৰণটো 2 নম্বৰ আপোনালোকৰ মনত আছেনে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতে এদিন বদৰুদ্দিন আজমলৰ ভায়েক সিৰাজউদ্দিন আজমল আৰু গোটেই AIDFৰ MLA বিলাক হিমন্ত বিশ্বৰ ওচৰলৈ গ'ল অফিচৰে যোৱা নাই ডাইৰেক্টলি ঘৰলৈ গ'ল কোৱাৰ্টাৰলৈ গ'ল 2-3 ঘণ্টামান তেওঁলোকে কোৱাৰ্টাৰত আছে বাহিৰত টিভি বিলাক ৰৈ আছে হে AIDF যেতিয়া বিজেপিৰ ওচৰলৈ যাব চবেতো বেয়াই ভাবিব হয়নে নহয় তেওঁ গোটেই টিভি বিলাকে বাহিৰত ৰৈ আছে কি হ'ল 2 ঘণ্টামানৰ পাছত মোৰ ফোনলৈ এটা WT মেছেজৰ এটা কপি আহিছে মই চাইছো এজন SPয়ে মোলে এটা হোৱাটছআপ মেছেজ দিছে মই খুলি চাই দেখিছো WT মেছেজ কি আছে চালো তাত লিখা আছে এইটো CMৰ WT মেছেজ হিমন্ত বিশ্ব শৰ্মাই সহি কৰি লিখি দিছে উজনি অসমৰ সব DC আৰু SP বিলাকক যে এই যে আগৰ খেতি করতে করে আগর মানে জানা না আগর মানে এই যে সেন যে বনাই যে বলো তার গছজোপা হাসি গছ বুলি কওঁ আমি এফালে আগর বুলি কয় হয়নে আতর যে বনাই আতর বনোৱা আগর গছজোপা এনেকে বুলি অর্ডার দিছে যে আতর বনোৱা আগর গছজোপা যদি গাড়ীত আহে অসমৰ কোনো পুলিচে ৰাস্তাত ধৰিব নালাগে কোনে বিজনেসটো কোনে কৰে আজমলৰ বিজনেস হয়নে নহয় ও তাৰ মানে MLA বিলাকে গৈ মুছলমান মানুহক মাৰিব নালাগে বুলি কোৱাগে নাই মুছলমান মানুহৰ ঘৰ বিলাক উচ্ছেদ কৰিব নালাগে বুলি কোৱা নাই মাদ্ৰাসা বিলাক ভাঙিব নালাগে বুলি কোৱা নাই আমাৰ যুৱক বিলাকক বুকুতে গুলিয়াই দিব নালাগে বুলি ক'বলৈ যোৱা নাই কি বুলি ক'বলৈ কৈছে বদৰুদ্দিন আজমলৰ ব্যৱসায়টোৰ কথা ক'বলৈ কৈছে কথাটো বুজিলে তো এই কাগজখন পাইছো মই আছো তাৰপিছত অলপ দেৰি পিছত দেখিছো টিভিত মই চাই আছো লাইভত একদম সিৰাজউদ্দিন আজমল আহি টিভিত কৈ আছে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মনত আছেনে আপোনালোকৰ ডাইলগটো মনত আছেনে কৈছিলে নে নাই কৈছিলে এতিয়া এই
পাৰ্টিটো গাদ্দাৰ পাৰ্টি হয়নে নহয়? AIDF সঁচাকে গাদ্দাৰ হয়নে নহয়? AIDF আপোনালোকক গাদ্দাৰী কৰিছে নে নাই? বদৰুদ্দিন আজমল গাদ্দাৰ হয়নে নহয়? বদৰুদ্দিন আজমল গাদ্দাৰ হয়নে নহয়? মুছলমান জাতিৰ গাদ্দাৰ কোন? মুছলমান জাতিৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? আপোনালোকে সকলোৱে চিঞৰ নাই, কিয় মৰম আছে তাৰমানে ন? সংখ্যালঘুৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? মুছলমানৰ গাদ্দাৰ কোন? মুছলমানৰ বিশ্বাসঘাতক কোন? হয়নে? হয়। মই সেইকাৰণে আপোনালোকক ক'বলৈ আহিছো, শ্ৰদ্ধেয় ৰাইজ, এইবাৰ গাদ্দাৰ বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা বিদায় দিব লাগে। লাগেনে নাই? বদৰুদ্দিন আজমলক যে আপোনালোকে যোৱা 3 বাৰ ইলেকশ্যনত জিকালে 15 বছৰ, কি কি পালে? কি কি পালে? মই শুনিছো যে বদৰুদ্দিন আজমলে দুখীয়া মানুহৰ মাজত বেটেৰী ৰিক্সা বিলাই আছে। আপোনালোকৰ ইয়াত পাইছে নেকি কোনোবাই? ক'ত বিলাইছে? ক'ত বিলাইছে? বুজাই। ক'ত বিলাইছে? MP ক'ৰ? MP ক'ৰ? MP ক'ৰ? বস্তু বিলাইছে ক'ত? মেডিকেল কলেজ বোলে বনাইছে। ক'ত বনাইছে? MP ক'ৰ? MP ক'ৰ? বনাইছে ক'ত? হয়নে? তাৰ পাছত আৰু বোলে কিবা চুপাৰ ফৰ্টি কৰিছে বোলে, হয়নে? বোলে একদম চোকা চোকা ল'ৰাবিলাকক বোলে একদম বোলে মেডিকেলত চিট দিছে, IAS বনাইছে। আপোনালোকৰ ধুবুৰীৰ পৰা কেইজন IAS হ'ল? বদৰুদ্দিন আজমলৰ স্কুলত পঢ়ি কেইজন IAS হ'ল? হ'ল নেকি? তাৰমানে ধুবুৰীৰ কাৰণে ধুবুৰীৰ পৰা ভোট ল'ব আৰু কামটো কৰিব বুজায় আৰু ব্যৱসায়টো কৰিব আগৰ, হয়নে? আঁতৰৰ ব্যৱসায়, হয়নে? হয়নে নহয়? হয়নে নহয়? তাৰমানে ধুবুৰীৰ কাৰণে কি দিয়ে? মই শুনিছো 3টা বস্তু দিয়ে ধুবুৰী। 1 নম্বৰ বোলে ঈদত খেজুৰ দিয়ে, হয়নে? 2 নম্বৰ বানপানী হলে ঠাণ্ডা পানী দিয়ে, হয়নে? আৰু 3 নম্বৰ কি কৰে? বটল এটা দিয়কচোন। আৰু 3 নম্বৰ ইলেকশ্যন আহিলে ফু ফু হয়নে? এই 3টাই দিয়ে নহয় জানো? আৰু কিবা দিয়ে নেকি? আৰু একো নিদিয়ে? এতিয়া ফু ল'বৰ কাৰণে সদায় MP পাতি থাকিব নেকি? ঠাণ্ডা পানী খাবৰ কাৰণে সদায় MP লাগে নেকি? এই কি কয় খেজুৰ খাবৰ কাৰণে সদায় MP লাগে নেকি? লাগে নেকি? মই আপোনালোকক এটাই কথা ক'ব খুজিছো, আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাই দিয়ক। যদি কংগ্ৰেছৰ চৰকাৰ হয়, ৰকিবুল হুছেইন দপদপাই থকা ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব। হয়নে? ভাৰতৰ সংখ্যালঘু বিভাগৰ মন্ত্ৰী হ'ব ৰকিবুল হুছেইন ডাঙৰীয়া। আৰু বদৰুদ্দিন আজমল যদি জিকে আৰু কংগ্ৰেছৰ যদি চৰকাৰ হয়, তেতিয়াহ'লে কি হ'ব? দিল্লীত গৈ চেল খাই পৰি থাকিব।